Good morning everyone. আজিৰ ক্লাছত আলোচ্য বিষয়টি হৈছে চুটিগল্প। চুটিগল্প তোমালোকে সকলোৱে পঢ়ি চাই। আজি চুটিগল্পৰ উদ্ভৱ, বিকাশ, চুটিগল্পৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিম। চুটিগল্প সাহিত্য কলাৰ এটি অভিনৱ শাখা, যি বাস্তৱ জীৱন আধাৰিত সংক্ষিপ্ত পৰিসৰৰ কাহিনী। চুটিগল্পৰ এটা স্বয়ংসম্পূৰ্ণ বা সৰ্বজনসন্মত সংজ্ঞা নাই। বাস্তৱ জীৱনৰ বিশেষ একোটা ঘটনাৰ মাজেদি জীৱন ধাৰণা ফুটাই তোলা সংক্ষিপ্ত পৰিসৰৰ সুসংগঠিত, সংগত আৰু সংহত কথাশিল্পই হ'ল চুটিগল্প। চুটিগল্পত জীৱনৰ এটি মুহূৰ্তৰ উজ্জ্বলতাৰ দিশ প্ৰতিফলিত হয়। চুটিগল্পত পৰিপূৰ্ণ কাহিনীৰ পৰিৱৰ্তে ঘটনাইহে বিষয়বস্তুৰ ৰূপ লয়। লক্ষ্যৰ ঐক্য, উদ্দেশ্যৰ ঐক্যৰ প্ৰতি সতৰ্ক দৃষ্টিৰে চুটিগল্পৰ ঘটনাক একমুখী কৰি তোলা হয়। চুটিগল্পৰ বিষয়ে বিভিন্ন পণ্ডিত, সমালোচক, লেখকে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তাৰ কেইটামান সংজ্ঞা মই এইখিনিতে উল্লেখ কৰিছোঁ। চমাৰচেট মমৰ মতে একেটা বৈঠকতে পঢ়ি শেষ কৰিব পৰা কাহিনী হ'ল চুটিগল্প। H.G. Wellsৰ মতে চুটিগল্প হ'ল এক সহজ সৃষ্টি, যাৰ পৰিণতি সদায় একক। এডগাৰ এলেন পোৰ মতে আধা ঘণ্টাৰ পৰা এঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত পঢ়ি শেষ কৰিব পৰা বৰ্ণনাত্মক কাহিনী হ'ল চুটিগল্প। এই সংজ্ঞাকেইটাৰ পৰা আমি ধাৰণা কৰিব পাৰোঁ বস্তুগত বা আধ্যাত্মিক বিষয়ৰ পাঠকক অভিভূত, প্ৰণোদিত আৰু মুগ্ধ কৰিব পৰা সজীৱ একক ঘটনা বিশিষ্ট কল্পনা প্ৰধান সাহিত্যই চুটিগল্প। যুগৰ পৰিৱৰ্তনৰ লগে লগে বিষয়বস্তু, ভাৱবস্তু আৰু ৰূপবস্তুৰ পৰিৱৰ্তন ঘটি থাকে। অসমীয়া চুটিগল্পৰ বিষয়বস্তু। অসমীয়া চুটিগল্পৰ বিষয়বস্তুনো কি? এইখিনিতে মই সেই বিষয়ে কিছু কথা ক'ম। চুটিগল্পৰ বাবে যিকোনো বিষয় নিৰ্বাচন কৰি ল'ব পাৰি। গল্পকাৰ H.G. Wellsৰ ভাষাৰে যিকোনো বস্তু, এটা ঘোঁৰাৰ মৃত্যুৰ পৰা আৰম্ভ কৰি এগৰাকী গাভৰুৰ প্ৰথম প্ৰেমলৈকে, এটা ফুলৰ পাপৰি মেল খোৱাৰ পৰা আৰম্ভ কৰি এটা প্ৰচণ্ড ভূমিকম্পলৈকে সূৰ্যৰ পোহৰত দেখা প্ৰতিটো বস্তুৱেই চুটিগল্পৰ বিষয়বস্তু হ'ব পাৰে। চুটিগল্পত বিষয়বস্তু ৰূপায়ণৰ ক্ষেত্ৰত গল্পকাৰজন অত্যন্ত সচেতন হোৱা উচিত, কাৰণ নিৰ্বাচিত বিষয়টো অব্যৰ্থ লক্ষ্য সন্ধানী পথেৰে পৰিণতিৰ ফালে লৈ যোৱাৰ লগে লগে পাঠকৰ মনত এক অসম্পূৰ্ণ তৃপ্তিৰ ব্যাকুলতা, মিহলি স্মৃতি জগাই তোলাৰ লগতে জীৱন আৰু জগত সম্বন্ধীয় কিছুমান মৌলিক প্ৰশ্নৰো মুখামুখি কৰাব পৰা হ'ব লাগে। চুটিগল্পত জীৱনৰ একোটা মুহূৰ্তৰ সত্য আৰু সৌন্দৰ্য কলাসুলভভাৱে চিত্ৰিত কৰা হয়। এতিয়া চুটিগল্পৰ বৈশিষ্ট্য সম্পৰ্কে আমি আলোচনা কৰিম। চুটিগল্পৰ কিছুমান উল্লেখযোগ্য বৈশিষ্ট্য আছে। সেই বৈশিষ্ট্যসমূহ হ'ল হ্ৰস্বতা বা সংক্ষিপ্ততা। চুটিগল্প কম পৰিসৰৰ মাজত বৰ্ণাঢ্য মানৱ জীৱনৰ কোনো এটা পৰিস্থিতিক ফুটাই তোলা হয়। আৰম্ভণিৰ আকস্মিকতা আৰু পৰিসমাপ্তি নাটকীয়তা। আকস্মিকতাই উৎকণ্ঠা সৃষ্টি কৰাৰ লগতে ব্যঞ্জনাৰ সৃষ্টি কৰি পৰিসমাপ্তি মধুৰ কৰি তোলে। চুটিগল্পৰ পৰিসমাপ্তি নাটকীয়তা, যাৰ ভাৱধাৰাৰ প্ৰবাহ সামৰণিৰ পাছতো অব্যাহত থাকে। অনুভৱ হয় শেষ হ'লেও যেন শেষ হোৱা নাই। লক্ষ্যৰ একমুখিতা। এটা নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰি গল্পটি পৰিণতিৰ দিশে আগবঢ়াই নিয়া হয়। তোমালোকে এই বৈশিষ্ট্যখিনি ভালদৰে মনত ৰাখিবা। চুটিগল্পৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হ'ল চিত্ৰধৰ্মী বৰ্ণনা, ইংগিতধৰ্মী ভাষা। চুটিগল্পৰ কথনভংগীৰ এটি প্ৰয়োজনীয় গুণ। কাব্যধৰ্মিতা। চুটিগল্পত শব্দচয়ন, উপমা আদি অলংকাৰৰ প্ৰয়োগ বৰ্ণনাত চিত্ৰধৰ্মিতা আদি প্ৰয়োগৰ মাজেদি সূক্ষ্ম ব্যঞ্জনাদীপ্ত কৰি কাব্যিক মাধুৰ্য গুণ বিশিষ্ট কৰি তোলা হয়। ফলশ্ৰুতিৰ একময়তা। সকলো চুটিগল্পৰে চূড়ান্ত ৰূপটো নিটোল। ইয়াৰ চৰিত্ৰ, কাহিনী আৰু পৰিৱেশ কোনো কাৰো পৰা বিচ্ছিন্ন আৰু বিশিষ্ট অৱস্থাত নাথাকে। পৰিস্থিতিৰ নিৰ্মাণ কৌশল। একোটা সংঘাতপূৰ্ণ পৰিস্থিতিয়ে চুটিগল্পৰ ভাৱ তীব্ৰ, উৎকণ্ঠাৰ প্ৰাবল্য আৰু চৰিত্ৰৰ মানসিক সংঘাত তীব্ৰতৰ কৰি তোলাত সহায় কৰে। চুটি বাক্যৰ গাঁথনি। চুটি চুটি বাক্যৰ প্ৰয়োগৰ ওপৰত চুটিগল্পত বিশেষ ধৰণে গুৰুত্ব আৰোপ কৰা হয়। জীৱনৰ অংশবিশেষৰ চিত্ৰণ। গল্পকাৰে সূক্ষ্ম শিল্পবুদ্ধিৰে
মানুহে বাস্তৱ জীৱনৰ এছোৱাত অৱলম্বন কৰি লুকুৱাই ৰখা ভাৱ, কল্পনা, আশা, আকাংক্ষা, কামনা, বাসনা আদি প্ৰবৃত্তিবোৰ দ্বন্দ্বৰ মাজেৰে পোহৰলৈ আনে। তোমালোকে নিশ্চয় চুটিগল্পৰ বৈশিষ্ট্যখিনি ভালদৰে বুজিব পাৰিছা। মনত ৰাখিবা, এইখিনি তোমালোকৰ কাৰণে অতি প্ৰয়োজনীয় বিষয়। অসমীয়া চুটিগল্পৰ জন্ম আৰু বিকাশ সম্পৰ্কে এইখিনিতে তোমালোকক দুআষাৰমান ক'ম। অসমীয়া চুটিগল্পৰ জনক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। 1889 চনৰ 9 ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা জোনাকী আলোচনীৰ বুকুত বেজবৰুৱাদেৱে চুটিগল্প জন্মদান কৰিছিল। অসমীয়া চুটিগল্পৰ উদ্ভৱ আৰু ইয়াৰ ক্ৰম বিকাশৰ গুৰিত আছিল ঊনবিংশ শতিকাৰ ৰাজনৈতিক, অৰ্থনৈতিক, ভাষিক আৰু শৈক্ষিক সমস্যাসমূহ। এই সমস্যাসমূহে অসমীয়া জাতীয় জীৱনত আনি দিয়া পৰিৱৰ্তনে এক বৌদ্ধিক পটভূমি নিৰ্মাণ কৰি দিছিল। এনে পটভূমিতেই নতুন নতুন সমস্যাৰ ফলস্বৰূপে আধুনিক চুটিগল্পই নতুন ৰূপত আত্মপ্ৰকাশ কৰিবৰ বাবে এক বাতাবৰণ সৃষ্টি হৈছিল আৰু এই বাতাবৰণেই হৈছে অসমীয়া চুটিগল্পৰ পৃষ্ঠভূমি। সময়ৰ ঠেক সন্ধিয়াৰ প্ৰতি দৃষ্টি ৰাখি আজি মোৰ আলোচনা ইমানতে মই সামৰণি মাৰিলোঁ। ধন্যবাদ।